হেল্ল' ভিউয়াৰ্স, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এগ কুৰমা। এগ কুৰমাৰ বাবে মই আগতীয়াকৈ গোটেইবোৰ বস্তু ৰেডি কৰি লৈছোঁ। 4টা এগ মই বইল কৰি এই কাটা চামুচটোৰে মই ভালদৰে প্ৰেছ কৰি লৈছোঁ। প্ৰেছ কৰি ল'লে ভাল হয়, মছলাবোৰৰ ভিতৰত সোমাই যায় আৰু ফুটিব চান্স নাথাকে। এটা ডাঙৰ সাইজৰ পিয়াজ পেষ্ট বনাই লৈছোঁ। আদা পেষ্ট বনাই লৈছোঁ 2 টেবুল স্পুন। নাৰিকল লৈ লৈছোঁ। মই নাৰিকলখিনি হালকা ভাজি লৈছোঁ। ধনিয়া গুড়ি লৈ লৈছোঁ। দুখিলা তেজপাত লৈ লৈছোঁ। ইলাচি 3টা লৈছোঁ। গোলমৰিচ কেইটামান লৈ লৈছোঁ। গৰম মছলা গুড়ি 1 চামুচ লৈ লৈছোঁ সৰু চামুচেৰে। নিমখ লৈ লৈছোঁ আৰু হালধি গুড়ি লৈছোঁ। কণীবোৰত মই নিমখ আৰু হালধি গুড়ি দি মিক্সিং কৰি 5 মিনিটৰ বাবে ঢাকি ৰাখি দিম। 5 মিনিট মোৰ হৈ গ'ল। এতিয়া ঢাকনিখন গুচাই দিছোঁ। মই 4টা কণী অনুযায়ী বস্তুবোৰ লৈ লৈছোঁ। আপোনালোকে বস্তুবোৰ লৈ ল'ব। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে ৰিফাইন অইল দি দিছোঁ। গেছৰ ফ্লেমটো ল'ত ৰাখিব। সাৱধানে কণীবোৰ দি দিম লাহে লাহেকৈ। অইলটো গৰম হৈ গৈছে। এতিয়া কণীবোৰ দি দিম সাৱধানে। গেছৰ ফ্লেমটো ল'ত ৰাখি পেলাই কণীবোৰ মই হালকা ভাজি ল'ম। কণীবোৰ মোৰ ভজা হৈ গৈছে। এতিয়া মই নমাই ল'ম। এই তেলখিনিতে মই ইলাচি তেজপাত দি দিছোঁ। দুই 3 ছেকেণ্ডমান লৰাই দিব। পিঁয়াজ দি দিছোঁ মই। গেছৰ ফ্লেমটো মিডিয়াম কৰি মই 1 মিনিটমান পিঁয়াজখিনি মই ভাজি ল'লোঁ। এতিয়া মই আদা দি দিছোঁ। আদাৰ পেষ্ট বনোৱা আছিলে সেইটো। এইখিনি আকৌ ভালদৰে ভাজি ল'ম মিক্সিং কৰি পেলাই। তেল ওলাই যোৱালৈকে মই ভালদৰে ভাজি ল'ম পিঁয়াজ আৰু আদাখিনি। পিঁয়াজৰ তেলখিনি ওলাই গৈছে দেখিব পাইছে। এতিয়া মই ইয়াত গোলমৰিচখিনি দি দিছোঁ। ধনিয়া গুড়িখিনি দি দিছোঁ। ভালদৰে মিক্সিং কৰি দিম। নাৰিকলখিনি দি দিছোঁ। মিক্সিং কৰি মই পানী দি দিছোঁ। এইটো বাতিৰে 2 বাতি পানী দিম। গ্ৰেভি অনুযায়ী আপোনালোকে পানী দি দিব। গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। এতিয়া মই কণীবোৰ দি দিম। নিমখটো মই অলপমান নিমখ দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিব আপোনালোকে। মোৰ সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি মই 4-5 মিনিটৰ বাবে ঢাকি ৰাখি দিম। 4 মিনিট হৈ গৈছে। এতিয়া মই ঢাকনিখন গুচাই দিছোঁ। গৰম মছলা গুড়িখিনি দি দিছোঁ। ভালদৰে মিক্সিং কৰি আকৌ 1 মিনিটৰ বাবে ঢাকি ৰাখি দিম মই। 5 মিনিট মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া এগ কুৰমা একেবাৰে ৰেডি। ছাৰ্ভ কৰি দেখুৱাইছোঁ। এয়া মোৰ এগ কুৰমা একেবাৰে ৰেডি। গৰমে গৰমে পৰিৱেশন কৰিব। প্লেন ৰাইচ, পোলাও বা ফ্ৰাইড ৰাইচ যিকোনো বস্তুৰে পৰিৱেশন কৰিব পাৰে। এনেদৰে এগ কুৰমা বনাবচোন ঘৰতে। ৰেষ্টুৰেণ্ট বা হোটেলৰ এগ কুৰমা পাহৰি যাব। এনেদৰে বনাই খাবচোন আৰু কেনে পায় মোক কমেণ্ট ছেকশ্যন কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব।
তেতিয়াহ'লে মোৰ নেক্সট যেতিয়া ভিডিঅ' আহে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।